নমস্কাৰ, মই নীল আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে অংকুমণি আৰু নীল মাইনাৰ কণ্ঠত এটি নতুন গীত আপোনালোকৰ বাবে ৰৈ আছে। খুব সোনকালে গীতটি তেওঁলোকে মুকলি কৰি দিব। আকাশৰ নীলিমাত তুমি শীৰ্ষক গীতটি আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই অমৃতা গগৈ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ নৱপ্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী ছায়া, অংকুমণি আৰু নীল মাইনাৰ কণ্ঠত অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছে এটি নতুন গীত আকাশৰ নীলিমাত তুমি। গীতটোৰ মিউজিক কৰিছে আকাশ প্ৰীতমে। গতিকে দুয়োগৰাকী কণ্ঠশিল্পীলৈ মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা। আশা কৰোঁ গীতটি আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব। নমস্কাৰ, আপোনালোকক জনাবলৈ পাই খুচি হৈছোঁ যে মোৰ ভণ্টি সদৃশ ছায়া, অংকুমণি আৰু ভাইটি সদৃশ নীল মাইনাৰ কণ্ঠত অতি কম দিনৰ ভিতৰত আপোনালোকৰ মাজলৈ আহি আছে এটি নতুন গীত আকাশৰ নীলিমাত তুমি। আশা কৰোঁ গীতটি সকলোৱে আঁকোৱালি ল'ব, গীতটিক মৰম কৰিব আৰু মোৰ ফালৰ পৰাও দুয়োজনলৈকে শুভেচ্ছা থাকিল। ধন্যবাদ। 나가비 oh 나가비 묻고